আজি মই ভাপত দিয়া মাছ বনাবলৈ ওলাইছোঁ। ফাৰ্ষ্ট দেখিছেনে ইয়াত সৰিয়হ, নহৰু আৰু জলকীয়া অকণ পানী লৈ মিক্সিত পিচিব দিছোঁ আৰু লগতে পিঁয়াজ দুপিচো দিছোঁ যাতে ভাল লাগে, গোন্ধটো ভাল হয়। আৰু এয়া মিক্সাৰ কৰা হ'ল, মানে পিছা হ'ল। তাতে সোৱাদ অনুসৰি নিমখ, হালধি, তাৰপিছত জ্বলাৰ গুড়া দিছোঁ, ঘৰতে পিছা দিছোঁ। অকণমান ৰং হ'বৰ কাৰণে পেকেটৰ মছলাটো দিছোঁ আৰু এনেকৈ মিক্সাৰ কৰি লওঁ। আৰু কেঁচা সৰিয়হ মানে সৰিয়হৰ তেলো দি দিছোঁ এচামুচ, যাতে ভাল হয়, ধুনীয়া হয় মিক্সাৰটো। এয়া ঘৰত পিছা জলকীয়া গুড়ি। এতিয়া মিশ্ৰণটো মিক্স কৰি ল'ম এনেকৈ ধুনীয়া কৰি। মিঠাতেলো দি দিম ইয়াতে, যাতে গোন্ধটো ভাল লাগে আৰু খাবলৈও টেষ্ট হয়। এনেকৈ মাছ পিচ লৈ লৈছোঁ, ভালদৰে ধুব লাগিব খালি, গোন্ধটো যাতে নাথাকে। আৰু এই মিশ্ৰণখিনি এটা টিফিনত লৈছোঁ, টিফিনটো যাতে ঢাকনি থকা টিফিন ল'ব, ভাল হ'ব তেতিয়া। মিশ্ৰণটোৰ ওপৰত আকৌ তেল অকণমান দিছোঁ যাতে ভাল হয়। আৰু দুপিচমান পিঁয়াজ কাটি দিছোঁ আৰু কেঁচা জলকীয়া ফালি দিছোঁ যাতে গোন্ধটো ভাল লাগে। এনেকৈ দি পিনে টিফিনৰ ঢাকনিখন মাৰি ভাপত দিব 25-30 মিনিটমান দি দিব। আৰু এয়া ৰেডি, দেখিছে ধুনীয়াকৈ সিজি গৈছে, চাবচোন মই সেই কৰি চাম। এয়া দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। আজিলৈ বাই বাই।